নমস্কাৰ স্বাগতম জনাইছোঁ পদ্মজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি গৈ আছোঁ মানে এটা পাহাৰৰ ওপৰত আছোঁ আৰু আমি পাহাৰলৈ আহিছোঁ আজি পিকনিক খাবলৈ 1 জানুৱাৰী আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এইফালে পিছফালে এনে পাৰ্টি চলি আছে এইফালে কাম লাগি আছে আৰু এজন এইফালে এতিয়া পাহাৰৰ ওপৰত বগাবলৈ ইয়াত বাঁহ কাটিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আমি ভিডিঅ' বনাই আছোঁ আৰু আপুনি আজিৰ পৰা একদম ধামাকা ভিডিঅ' পাব আজি মানে আমি এতিয়া পিকনিক কেনেকৈ হয় কলপাত প্ৰথমতে আহি কলপাত কটা কাৰ্যসূচী আৰম্ভ পাহাৰ বনকল কেনেকুৱা কাটিছে দুটা ব্ৰইলাৰ লোৱা আছে ব্ৰইলাৰটো পাহাৰলৈ লৈ আহিলোঁ ব্ৰইলাৰটো এটা চক মই কাটি আছোঁ ব্ৰইলাৰ মানে একদম মোকে দিছে আজি গোটেইখিনি কাটিবলৈ মোক দিছে ভাজিবলৈ মোকেই দিব চব আজি মই মানে ডিউটি পূৰা ফুল ডিউটি আজি মানে আজি এনেকুৱা ধামাকা পাৰ্টি হ'ব গৈ আছে এইটো এটা ধামাকা 1 জানুৱাৰী যিহেতু ধামাকা হ'বই লাগিব চাহ খাই লৈছোঁ এইকেইটা চবে পূৰা খাই আছে বনি আছে এইটো ইয়াত গাহৰি মাংস চুঙাত দিয়া হৈছে আৰু এইখিনি দিগন্তে কাটি আছে এইফালে হেৰি বিলাহী কাটিছে আলু এইখিনি ব্ৰইলাৰ মাংস আছে আৰু বনাবি পৰিৱেশ আজি মানে বনোৱা দায়িত্ব মোকে দি দিছে সিহঁতে বনাই আছোঁ আৰু অন্তিম পৰ্যায়ত উপস্থিত হৈ গ'লোঁ এতিয়া আমি খানা চলি আছে এইফালে কাৰণ ধুনীয়াকৈ চলি আছে আৰু এতিয়া আমি খাবলৈ লৈছোঁ ধামাকা পাৰ্টি আমাৰ পিকনিক খাই হৈ গ'ল পিকনিক খাই কমপ্লিট আৰু ইয়াতে আমি ইয়াত জেগাবোৰ চাফা কৰি যাবলৈ লৈছোঁ চাফা কৰি ইয়াৰ পৰা আপোনালোকক পুনৰ এবাৰ নতুন বৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ আজি নদীৰ পৰা সমাপ্ত কৰিছোঁ আৰু পৰহিলৈ গৈ আছোঁ মই একদম ধামাকা জেগালৈ আপোনালোকৰ ভিডিঅ' পাব একদম ধামাকা আপোনালোকে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব